ভাতে খোৱা নাই এতিয়ালৈকে বাদ দে বহুত নাযাওঁ মই কিয় ধুনীয়া আইলেণ্ড আছে তালৈকে যাব নোৱাৰি কিন্তু বোট যদি পাই যাওঁ বাই চান্স যদি লাগ ভাল বোট দি কিনে আমি আইলেণ্ডলৈকে যাব পাৰিম এইখন নামখন কি বেলিনো না বেলেনো বেলেনো না বেলুন বেলেনো ধেমালি কৰি আছো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল সত্য ব্লগ আপোনালোকৰ চাগে চবৰে ভালে মোৰো ভাল আৰু মোৰ ফালৰ পৰা আপোনালোকৰ বহুত মৰম তো আজি আমি যাব ওলাইছোঁ চাৰিদুৱাৰলৈ চাৰিদুৱাৰ এটা প্লেচ আছে বগৰীবাৰী বুলি কয় সেই প্লেচটো চাৰিদুৱাৰ পৰা আপোনাৰ খুব বেছি ধৰি লওক 5-6 কিলোমিটাৰ হ'ব চাগে মানে মই লগৰজনক ফোন কৰিলোঁ মই আগতে বাৰু সেই প্লেচটোলৈ যোৱা নাই ৰঞ্জন বুলি কয় চাৰিদুৱাৰ সি গৈ থাকে তাৰ ঘৰৰ ওচৰৰে হয় তো সি ক'লে যে সি প্লেচটোলৈ যাম অলপ ভাল লাগিব বুলি যেন ময়ে ফোন কৰিলোঁ বাৰু মই তাক সুধিলোঁ সি ক'লে যাম বুলি তো আজি যাব ওলাইছোঁ সেই প্লেচটোলৈ মইতো যোৱা নাই সি আগতে আগে পিছে গৈ থাকে তো জেগাটো কেনেকুৱা লাগে আমি চামগৈ ভাল লাগে নে বেয়া লাগে আপোনালোকক দেখাব চেষ্টা কৰি থাকিম আৰু মোৰ লগত যাব মৃগাংকটো চিনি পাই চাগে মৃগাংক আমাৰ আগৰ ব্লগটোত আছিলে মৃগাংক তো মৃগাংক যাব মই যাম আৰু ৰঞ্জন যাব ৰঞ্জনক তাৰ পৰা উঠাম চাইডৰ যদি যায় যাব যদি নাযায়তো আমি দুইটা মৃগাংকৰ মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তো আজি আমাৰ লগতে থাকিব আপোনালোকক ধুনীয়া ধুনীয়া জেগা দেখাব ট্ৰাই কৰি থাকিম তো বলকচোন যাওঁ আজি ওলালোঁ এতিয়া বাইকখনটো ওলাব লাগিব ইয়াৰ পৰা বাইক আছে হেলমেট আছে জোতাটো পিন্ধিব লাগিব তাৰপিছত ইয়াৰ পৰা লাহেকৈ ওলাই দিম মা ঐ মই আহোঁগৈ অকণমান ফুৰি আহোঁ ঘৰৰ পৰা ওলালোঁ এতিয়া ওলাব ধৰিছোঁ আৰু ঘৰৰ পৰা ওলা বাইকখন ষ্টাৰ্ট দি লৈছোঁ আগতে জানেই নহয় বাইকৰ কণ্ডিশ্যনটো মোৰ কেনেকুৱা ষ্টাৰ্টটো হ'ব নোখোজে ন অলপ প্ৰব্লেম চলি আছে বাইকটো ভালকৈ বনাই ল'ব লাগিব এতিয়া ঘৰৰ পৰা ওলাইছোঁ ওলাওঁ আৰু ইয়াৰ পৰা ঘৰৰ পৰা জয় কৃষ্ণ প্ৰভু मैं तो तेरे को हरामी समझता था तो राम निकला रे देव मानुस निकला বৰ্তমান ঘৰৰ পৰা ওলালোঁ ঘৰৰ পৰা ওলাই একেবাৰে মৃগাংকৰ ৰুমত লগ পাম বোলক মৃগাংকৰ ঘৰ ৰুমৰ পৰা উঠাম মই তাতে মৃগাংকৰ ৰুমত পালোঁহি এতিয়া কি বা কৰি আছে চাব লাগিব মণ্ডল পিছফালে আছে চাগে সি এই ল'ৰা বেটা শুয়ে আছে চাগে মাষ্টৰ हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है কি কৰি আছে বে চা শুয়ে আছে সি বোলে অথনি গা চা ধুই বোলে উঠে বোলে আকৌ ভাতে খোৱা নাই এতিয়ালৈকে বাদ দে বহুত নাযাওঁ মই কিয় কেছটো হ'ল এনেকুৱা মানে মই মৃগাংকৰ ৰুমত সোমালোঁ তো মৃগাংক যাব ভাবিছিলোঁ কিন্তু মৃগাংক নাযায় বোলে সি ফোনত যাম বুলিয়ে কৈছিলে ছাডেনলি তাৰ মনত পৰিলে যে কি আজি ক'ৰবাত বাৰ্থডে পাৰ্টি এটা তাক ইনভাইট কৰিছিলে মানে কাৰোবাৰ বাৰ্থডে আছিলে তো সি বাৰ্থডে পাৰ্টিটোলৈ যাব তো মানে ক'লে যে কি মই যাব নোৱাৰিম বুলি তো দেন সি থাকিলে সি তাৰ বাৰ্থডে পাৰ্টি ক'ৰবাত যাব কাৰোবাৰ লগত তো মই অকলে ওলাই আহিলোঁ অকলে ওলাই আহি তাৰ ছাইডৰ লগৰটোৰ লগত সুধি চাওঁ সি যায় নে নাযায় সিও যদি নাযায় দেন মই অকলে আপোনাৰ লগত দেখাবলৈ ট্ৰাই কৰিম আৰু অকলে যাম ন আচ্ছা গৈ আছোঁ তো বোলে একেবাৰে ৰঞ্জনৰ ওচৰলৈকে আমি গৈ লওঁগৈ একেবাৰে ৰঞ্জনৰ ওচৰ পাই লওঁ আৰু তো ৰঞ্জনৰ অফিচত আমি আহি পালোহি বৰ্তমান সি বহি আছে এই পেটলা এইটো পেটলা ইমান দিনৰ পৰা আজি লগ পাইছোঁ পেটলাটো এইটো পেটলাটো এইটো বহুত নম্বৰ আহিছোঁ কি হ'ল অথনিৰ পৰা মই ফোন কৰি আছোঁ ৰিচিভ নকৰ গম পাইছ বেংকৰ মানুহ কামত বিজি থাকে ইমান ৰাজাজী এইবিলাক বেংকৰ মানুহ বাহ বিয়াখন পাতিম আৰু 2 বছৰমান আছে বেছি নাই কিমান বছৰ 2 বছৰ আছে আৰু এতিয়া মানে মেইন কেছ কি আমি একেলগে পঢ়া আছিলোঁ ৰঞ্জন বুলি কৈ আছিলোঁ যে মই যে চাইডৰ ইয়াৰে ঘৰ আৰু ইয়াৰ পৰা প্লেচটো কিমান দূৰ তাৰপৰা লগভগ 3-4 কিলোমিটাৰ 3-4 কিলোমিটাৰ হ'ব আগতেতো গৈয়ে থাকো তই মই যোৱা নাই কিন্তু মেক্সিমাম টাইম যাম কি জেগা দেখাই আজি মই চামচোন নিদিলে জেগাটো বেয়া লাগে তাতে মৰিয়াম তাতে ডুবাই থৈ আহিম মানে কি জেগা চাবলৈ গ'লেতো অৰুণাচলৰ লগততো কম্পেয়াৰ কৰিব নোৱাৰি কিন্তু আমাৰ অসমৰ যিবিলাক আমাৰ লোকেলৰ যিটো প্লেচ আছে তাৰ লগত কম্পেয়াৰ কৰিলে মানে এইটো বহুত উন্নত জেগা মানে অলপতো কিবা এটা চাবলগীয়া আছে মানে ভিউ আছে কিবা এটা চাবলগীয়া ভিউ আছে তো আমি ইয়াৰ পৰা ওলাম আইলেণ্ড এটা আছে ধুনীয়া আইলেণ্ড এটা আছে তালৈকে যাব নোৱাৰি কিন্তু বোট যদি পাই যাওঁ বাই চান্স যদি লাগ ভাল বোট দি কিনে আমি আইলেণ্ডলৈকে যাব পাৰিম
নকৰচোন ফটো পেটলা মাষ্টৰজন বহি আছে আমি কেতিয়া যাম বেছি সময় নাই আৰু 10-12 মিনিট আছে ইয়াৰ পৰা মোৰ কিন্তু এঘণ্টা হ'ল দেই ইয়াত মই বহি থকা এতিয়া যাম আৰু লাহেকে ওলাম আৰু ইয়াৰ পৰা নে কি হয় হয় হেল্ল' মাষ্টৰ 1 নম্বৰ এইটো তো এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ যাবলৈ মোৰ বাইকটো ইয়াৰ ব্ৰাঞ্চৰ আগতে ৰাখি দিলোঁ ই ক'লে মোৰ গাড়ীতে যাবি বুলি দেন ইয়াৰ গাড়ীতে মই ওলাইছোঁ এতিয়া ইয়াৰ পৰা যাম প্লেচটোত ক'ত জেগা কি জেগা নাজানো ই লৈ যাম বুলি কৈছে ক'ৰবাত আইলেণ্ডৰ জেগা বুলি কৈছে চাইহে গম পাম মই এই ৰঞ্জন তোৰ CSP-টো খোলা কেইবছৰ হ'ল 3.5 বছৰ 3.5 বছৰ তো ধুনীয়া টিপটপ চলি আছে ল'ৰাটো বিয়া চিয়া পাতিব লাগে না বিয়াও নাপাতে একো নকৰে নোৱাৰি এতিয়া পাতিব বিয়া পাতি মাইকী পোহা আৰু হাতী যদি পোহা যদি বিয়া নাপাতে তই কি কৰিবি তোৰ তই ঘৰখন চলাব লাগিব নাপাতো বুলি কেন ধৰি না বিয়া নাপাতে বোলে কি কৰিবি তই বিয়া নাপাতি তই সেইটো কথা সময়ত পাতিম আকৌ এতিয়া ধৰি গাড়ী ঘোঁৰা লৈ ল'লে টিপটপ পাতিম বিয়া পাতিম ধৰি ধৰ সময়ত পাতিম এতিয়া নহয় এইখন নামখন কি বেলিনো না বেলেনো না বেলুন বেলেনো ধেমালি কৰি আছো अच्छा আৰু এইখন পাৰ্চনেলি গাড়ীখনৰ নামটো কি ৰাখিছে ই চিলভা বুলি ৰাখিছে বোলে চিলভা কাৰোবাৰ দোকানত সোমাই আছে অকল দোকানটোত সোমাই কিনো লয় চাই পেলাই লাহেকে ওলাম আৰু কি লৈ আছো তই বজাৰ কৰিছে পানী লৈছে ইফালে সি গৈ আছে কি লৈছ তই লৈছ কি এইবিলাক কি লৈছ তই কি খাব খুজিছ তই এইবিলাক তই কেতিয়াবা এইবিলাক হলি তই Seriously, what the fuck are you doing? ইয়াৰ তাতে ইমান টাইম ৰখিছোঁ যিমান টাইম মানে মই জীৱনত আজিলৈকে ৰখা নাই ইয়াৰ ব্ৰাঞ্চত আহি কমচে কম মই 2 ঘণ্টা 2.5 ঘণ্টা টাইম ৰখিলোঁ আৰু ব্ৰাঞ্চত ৰখাই তাৰ নিজৰ কামখিনি মুভ কৰাইছে ক'ৰ কাষ্টমাৰ এগালমান আহিছে ফৰ্ম খোপা ফিল আপ কৰিব দি আছে समझ रहे हो आप গাঁৱৰ মাজে মাজেদি যাব লাগে আপোনাৰ ধৰি লওক বালিপৰাৰ পৰা লখৰা যিটো বালিপৰাৰ পৰা লখৰা বুলি এটা বজাৰ আছে সেইটো ফালেদিও আহিব পাৰি আৰু ইফালেদি আপোনাৰ যেতিয়া আপোনালোকে অৰুণাচল যাব ভালুকপুং বালিপৰাৰ চিধা ৰোডত আহি পেলাই চাৰিদুৱাৰ ৰোড ইয়াৰ পৰা কটন মিলৰ চাইডৰ পৰা আপুনি ৰাইট লৈ ল'ব লাগিব তো ভিতৰেদি সোমাই আপোনালোকৰ সেই প্লেচটোলৈ ওলাব পাৰিব বৰ্তমান গৈ আছোঁ মই সেই প্লেচটোলৈ লাহেকৈ দেখাই আছোঁ আপোনালোকৰ তাৰ ভিউবিলাক কেনেকুৱা হ'ব এই ৰঞ্জনৰ ফ্ৰেণ্ড ন তুমি কি নাম তোমাৰ হিতেশ কি লিখা ইয়াতে ঘৰ ন হিতেশ বড়ো তই অৰিজিনেল ঘৰ তোমাৰ টংলা চাইড ন সেইদিনা মাজতেতো মই ভূটান গৈ আহিছোঁৱে বাৰু ফুৰি আহিলোঁ ভূটান পৰা জেগাটোতো নেদেখালোঁ আপোনাৰ লগত তাতে ভৈৰৱকুণ্ড প্লেচটো দেখাইছোঁ তো টংলা সেইটো চাইডে ওচৰতে ন প্লেচটো অলপ দূৰ বেছি দূৰ নহয় বাৰু তো ৰঞ্জনৰ ফ্ৰেণ্ড হয় তো ৰঞ্জনৰ ফ্ৰেণ্ড মানে মোৰ ফ্ৰেণ্ড আমি আছোঁ বগৰীবাৰীত আৰু বগৰী আছে মোৰ লগত মই আছোঁ বগৰীত अच्छा কি জেগা মিষ্টাল জেগা মিষ্টাল নামটো কিহৰ কাৰণে হ'ল মিষ্টাল এইটো ক'ব নোৱাৰে কিবা এটাতো ইয়াত ৰহস্য আছে ইয়াত মিষ্টাল अबे जल्दी बोल कल सुबह पनवेल निकलना है এইটো জেগা আইলেণ্ড হা আইলেণ্ড বোলে এইটো কি জেগা হয় আইলেণ্ড ইমান ডাঙৰ আইলেণ্ড বুলি কৈ লৈ আহিছে মস্ত ডাঙৰ আইলেণ্ডৰ চাইছোঁ আইলেণ্ডৰ মানুহ প্লেচটো আহিতো ভালেই লাগিছে তেনেকৈ ধৰি লওক ইমানো বেয়া বুলিও ক'ব নোৱাৰি ইমান ভাল বুলিও ক'ব নোৱাৰি এইটো ধুনীয়া প্লেচ এটা তো ইয়াতে এইটো আগতে শিৱ মন্দিৰ এটা আছিলে বুলি কৈছিলে এতিয়া শিৱ মন্দিৰটো কোনফালে আছে মই দেখা নাই পালে গম পাব এইফালে নাৱৰীয়াবিলাক নাও চাও গৈ আছে ধুনীয়া নদী এটা প্লেচ ধুনীয়া এতিয়া অলপমান বৰ্তমান বৰষুণ যোৱাকালি বৰষুণ দিয়াৰ কাৰণে অলপ পানী হৈছে কিন্তু ইয়াৰ মাজতে যাব পাৰি বুলি কৈছিলে মানে ইফালে আপোনাৰ শিল অলপ আছে তো সেইটো চাইডে যাবলৈ পাৰি অলপ তো শিৱ মন্দিৰটো আছিলে সেইটো চাইডে শিৱ মন্দিৰটো মই দেখাম শিৱ মন্দিৰটো শিৱ মন্দিৰটো অলপ ভাঙিছে মানে নদীৰ মাজত আছে ইফালে যাব হ'লে আপুনি নাৱত যাব লাগিব তো নাৱৰ পৰা ধুনীয়াকৈ যাব পাৰিব এইটো এটা ৰিজৰ্ট আছে বুলি কৈছে ইফালে মাজৰ ৰিজৰ্ট এটা আছে কি মস্তি ঠাণ্ডা পানীটো অলপ ঠাণ্ডা
পানী ঠাণ্ডা আছে শিৱ মন্দিৰ বুলি কোৱাটো সেইটো নদীৰ মাজত আছে সেইটো ধৰিব পাৰিছেনে নাই টিং অলপ দেখি আছে চাগে সেই যিটো দেখি আছে যে সেইখিনিতে অলপমান টিং এটা আছে সেইটোৱে হয় শিৱ মন্দিৰ তো এতিয়া ভাঙি গৈছে পানীটোৰ কাৰণে ফালে ৰিজৰ্ট এটা আছে বুলি কৈছে সেইটো যিবিলাক আপোনালোকে গ্ৰীণ কালাৰ কিবা এটা দেখি আছে ন নেটবিলাক সেইটো এটা মাজৰ ৰিজৰ্ট এটা বনাই আছে এতিয়া প্লেচটো তেনেকৈ ইমানটো ফেমাছ হোৱা নাইগে প্লেচটো লাহে লাহে আকৌ ফেমাছ হ'ব ইফালৰ পৰাই যদি আমি যদি এই নদীটোৰে যদি আমি যদি গৈ থাকোঁ ইফালে এইটো আপুনি ভালুপুং ডাইৰেক্ট নামেৰি ওলাব পাৰে নামেৰি আৰু এইফালে ভালুপুং অৰুণাচল ওলাই যাব পাৰে ইফালে যিটো এতিয়া নদীখন গৈ আছে এইখনে গৈ আগত গৈ ব্ৰহ্মপুত্ৰ লগ লাগেগৈ এই নদীখনে আমাক যদি কোনোবা যে নাৱত যদি লৈ গ'লে হয় ভালেই লাগিলে হয় साला ये दुख का खत्म नहीं होता बे কিন্তু ইয়াতে এটা বস্তুৱে বেয়া মানুহবোৰ আহি খাই খাই পেলাই থৈ গৈছে আইলেণ্ডৰ মালিক এইজন আইলেণ্ডৰ মালিক মই মন্দিৰটো কেতিয়া ভাঙিল জানো 2017 যে বহুত ডাঙৰ যে বান আহিছিল যে আমাৰ ইয়াত তেতিয়া 2017 নদী ভাঙিলে নদী ভাঙিলে নহয় মন্দিৰ ভাঙিলে সন্ধিয়া হৈ আছে একদম বৰ ঠাণ্ডা ঠাণ্ডা লাগি আছে বহিছোঁ চকুটুকু সৰু হৈ গৈছে কি খবৰ টোপনি ওলাইছে নাও চলাই আহি আছে চাওক মই জুম কৰি অলপ দেখাই দিছোঁ নাৱৰীয়া নাও চলাই আহি আছে বৈঠা মাৰো দেই সন্ধিয়া হৈছে আমি এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা লাহে লাহে ওলাম আৰু এতিয়া বৰ্তমান ঠাণ্ডা লাগি আছে মেইন কেছ কি মৰ্ণিং টাইমত অলপ বৰষুণ দি আছিলে এতিয়া ইভিনিং টাইমতহে বৰষুণ নাই কিন্তু যোৱাকালিৰ পৰাই বৰষুণ এনেকেই কৰি আছে অলপ বতৰটো ডাৱৰীয়া মানে ৱেডাৰটো এতিয়া আমি যাব ওলালোঁ তেনেকাতে ইয়াতে লোকেল মানুহ ধৰি লওক দাদা এজন লগ পালোঁ দাদাজন এইটো চাওকচোন দাদাৰ বহুত টকা আছে চাওক এইবোৰ টকা লৈ ঘূৰি আছে এইটো এই দুটা আছে এই দুটাই যদি এটাও পাওঁ মানে বহুত আমাৰ সুবিধা হ'ব पैसा ही पैसा होगा सब টকাই টকা চাওক না দাদাৰ ঘৰটো ক'ত আপোনাৰ ঘৰ ইয়াতে এনেই ফুৰিব আহিছে আপুনি দিয়ক ঠিক আছে ন দাদা এইটো আপোনাৰ ঘৰ ইয়াতে তো আপোনাৰ নদীৰ সিফালে ঘৰটো এইফালে নাওটো এতিয়া গুচি গ'ল কিমান আহিব এতিয়া নাওখন এতিয়া কৰিব আপোনাৰ আধা ঘণ্টা মান লাগিব ৰখি আছে নাওখনৰ কাৰণে ৰখি আছো আমার সুবিধা নাই আমার দলং নাই এই কারণে দলংখন বনাই দিব লাগে ন হয়নে বনাবতো লাগিছিলে আপোনাৰ ঘৰ কি ইফালে নদীটো ইফালে এইটো চাওক দে নদীখনৰ সিফালে ঘৰখন আছে একদম নদীখনৰ সিফালে এটা নাও ইফালে দেখি পাইছে চাগে ইফালে আছে তো ইয়াতে আৰু কি আপোনালোকৰ কি এটা গাঁও আছে মানে ওচৰতে আমাৰতো ডাঙৰ গাঁও আছে তো ইয়াতে ইয়াৰ পৰা নদী দাদাহঁতৰ বহুত কষ্ট হয় ইফালৰ পৰা নদীৰ পৰা ইফালে যাবলৈ কাৰণে নাৱেদি যাবলগীয়া হয় সিহঁতৰ বহুত কষ্ট হয় সুবিধা এটা হয় কিন্তু আমাৰ ইয়াত বহিব আমাৰ জাগা নাই আমি তো ৰাতি 10টা 11 12 বজি হলে আমি তো যাবই লাগিব আমি তো ল'ৰা ছোৱালী মাইকী তাতে আছে না আমাৰ হাতী সাথী আহিব আমি ইয়াত থাকিলে তো তাত হাতী আহিলে কোনে আমাক খেদাব সেইটোৱে হাতী সাথী ওলাই নেকি ইয়াতে ওলাই না বিয়া চিয়াটো পাতিছে আমি পাতিছো বিয়া পাতি কেনেকুৱা মানে ফিলিংটো কেনেকুৱা সেইটো কওক ফিল্মটা যেনে তেনে আছে আৰু বলে তো আমি এনেকুৱা বাই কাট মাৰিয়া যাব লাগিব এটা খাতুৰি যাব মানে এটা খাতুৰি যাব লগীয়া হ'ব ইয়াতে এই কাপোৰ চাপোৰ খুলি আচ্ছা বৰ্তমান এতিয়া ওলাইছো ইয়াৰ পৰা ওলালো এতিয়া ইভিনিং হৈ গ'ল সন্ধিয়াও হৈ গ'ল মেইন কেছ কি আমাৰ এতিয়া ই লগৰটোৱেতো গাড়ী চলাইছে ন ড্ৰাইভ কৰি আছে তো ফ্লেছটো মাৰিলে ইয়াৰ অলপ চকুত ধৰে তো এইটো ড্ৰাইভ কৰি আছে চকুত ধৰে তো এতিয়া ইয়াৰ পৰা নামাৰো আৰু চিধা আমি ঘৰতে গৈ লগ পামগৈ আৰু দেই বাই বাই